নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই পৰাগমণি চলিয়াই পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শদিয়াত থকা বৈৰাগী থানৰ বিষয়ে সবিশেষ জনাম বুলি ভাবিছোঁ। মানে বৈৰাগী থাননো কিয় হ'ল, মন্দিৰ নামৰ সলনি থান কিয় ব্যৱহাৰ কৰা হ'ল, আৰু এই মন্দিৰটো কিয় বিখ্যাত, সকলো ক'ত আছে আৰু কি কি গুণ আছে সকলো ক'ম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব, আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। এই বৈৰাগী বাবা থানখন হৈছে শদিয়াৰ আন এক উল্লেখনীয় থান। এই বিশেষ থানখন পুৰণি লখিমপুৰীয়া গাঁৱৰ মূল পথৰ কাষতে অৱস্থিত। মানে আপোনালোকে আহিলে ঢলা শদিয়াত দীঘল দলঙৰ পৰা আহি কিলোমিটাৰমান অহাৰ পাছতেই থানখন পায়। এই বৈৰাগী থানৰ উৎপত্তি সম্পৰ্কে স্থানীয় লোকৰ মাজত বহুতো প্ৰবাদ প্ৰচলিত আছে, মানে কোনেও সঠিককৈ এতিয়ালৈকে ক'ব পৰা নাই। ঠিক তেনে এটি প্ৰবাদ মই জনামতে আৰু শুনামতে, আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আউনীহাটী সত্ৰৰ কেশৱদাস আতাক নিৰ্বাচন দি শদিয়ালৈ পঠাইছিল, আৰু সেই কেশৱদেৱ আতাই বৰ্তমান শদিয়া 7 মাইল অঞ্চলতে গোবিন্দ মূৰ্তিলৈ এভাগি লৈ গোবিন্দ চিন্তা কৰি আশ্ৰম পাতি আছিল। মানে তেওঁ বৈৰাগী হৈয়ে আছিল। পিছলৈ এই আশ্ৰমখনেই বৈৰাগী বাবাৰ থান ৰূপে জনাজাত হ'ল বুলি অতীজৰে পৰা প্ৰচলিত আছে, আৰু মই এনেকৈয়ে শুনি আহিছোঁ আৰু এনেদৰেই প্ৰচলিত হৈ আছে। আৰু এই বৈৰাগী থানৰ মহত্বৰ কথা উপলব্ধ কৰি মানে শদিয়া ৰাইজে পূজা সেৱা আগবঢ়াই আহিছিল। আৰু ইয়াৰ এটা আছে, গুণ আছে, মানে আপুনি যিটো ভাবি পূজা অৰ্চনা সেৱা কৰে আৰু মনৰ বাঞ্ছা পূৰণ হয়। আৰু এইটোৱে অতীজৰ পৰা চলি আহিছে, আৰু এইটো লোকবিশ্বাসৰ মতেই, কাৰণ মানুহবোৰে প্ৰমাণ পায় বুলি অকল অসমৰ বুলি নহয়, বাহিৰৰ পৰাও বহু ৰাজ্যৰ পৰা মানুহ আহি ভিৰ লাগে, মানে ভক্তৰ ভিৰ হয়। পূজাৰীসকলে মানে দেউতাসকলে আপোনাৰ শৰাই এখন জতাই দিবলৈও মানে ৰেডি হৈ থাকে। আপুনি এখন তামোল পাণ আগবঢ়াই দিলেই হ'ল, তাৰপাছত ধুনীয়াকৈ সজাই দিব, নি আপুনি পূজাৰীৰ ওচৰত মানে শৰাইখন আগবঢ়াই ধুনীয়াকৈ সেৱা ল'ব পাৰিব। আৰু ইয়াত মানে কোনো জাতি ধৰ্ম ভাষা নাই, সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে যিকোনো লোকে এই থানত ভক্তিভাৱেৰে সেৱা আগবঢ়াই পূজাৰ আশীৰ্বাদ লয়, আৰু সকলোৱে মনৰ বাঞ্ছা পূৰণ হয় বুলি মানে ভক্তৰ ভিৰ লাগে। এইখন এতিয়াই নহয়, মানে সেই ব্ৰিটিছৰ যুগৰ তেতিয়াৰ পৰাই আছে। আৰু এটা প্ৰচলিত আছে যে ইয়াৰ থানখনৰ আগেদি মানে যাওঁতে গাড়ী হৰ্ণ বজাই যাব লাগে আৰু নমস্কাৰ কৰি যাব লাগে, নহ'লে মানে কি হয়, গাড়ী আগতে ব্ৰিটিছৰে হওক বা বেলেগৰ মানে গাড়ীবোৰ প্ৰায় মানে তাত যদি হৰ্ণ বজাই নাযায় মানে গাঁতত লুটি খায় বুলিও প্ৰবাদ আছিলে। বহুত দিনৰ আশা এটা পূৰণ হ'ল, সেইকাৰণে আজি শৰাইভাগ আগবঢ়াবলৈ আহিলোঁ, আৰু লগতে পাৰ চৰাই এযোৰ আগবঢ়াইছোঁ। আজি বুলিয়ে নহয়, মানে আমি কুশল মংগলৰ কাৰণে প্ৰত্যেক বছৰে শৰাইভাগ আগবঢ়াওঁ। আজিও সেই আহিছোঁ। আজি অলপ বেলেগ ধৰণে, আজি অলপ স্পেচিয়েল, মানে সেই আশাটো পূৰণ হোৱাৰ কাৰণে আমি পাৰ চৰাই এহাল আগবঢ়াইছোঁ। আৰু গাড়ীয়ে সকলোৱে শৰাই এভাগ আগবঢ়াবলৈ আছে, কাৰণ সকলোৱে মানে এই বৈৰাগী বাবা। গতিকে আপোনালোকেও আহিব পাৰে শদিয়া ফুৰিবলৈ, লগতে এই বাবাৰ সেৱা আগবঢ়াবলৈ।
পাৰ এযোৰ উৰুৱাই দিছোঁ। ভঙা দিয়া এইফালে ধুনীয়াকৈ ফুলনি বাগানো আছে চব। এইফালে গোটেই টিউবৱেল মানে সকলো ধৰণৰ ব্যৱস্থা আছে। এইফালে একদম আহিলেই মনটো এনেই ভাল লাগে। পাৰ চৰাই জাকটো দেখিলে আপোনাৰ মন একেবাৰে একদম মানে যেন ভক্তনগৰী ক'ৰবাত আছে নিচিনা লাগিব আপোনাৰ। চব ধুনীয়াকৈ মানে বহুত দূৰৰ পৰা আহিলে আপুনি গা চা ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি ফ্ৰেছ হৈ ল'ব পৰা এই ব্যৱস্থাও আছে। ইয়াতে আপুনি অলপ ৰেষ্ট লৈ ল'ব পাৰিব আৰু ইয়াতে শৌচাগাৰ সকলো ব্যৱস্থা আছে।